জয় নমস্কাৰ ওয়েলকাম টু চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰো সকলো ভালে আছে এক্সামৰ কাৰণে পঢ়ি আছে অহাকাইলৈ আপোনাৰ এক্সাম অসম পুলিচ এবিইউবি এপিআৰ কনষ্টেবল লেভেলৰ যিমান পদৰ ৰিজাল্ট দিছিলে 12 মাৰ্চত তাৰপিছত আকৌ আপোনাৰ 27ত আপোনাৰ সেকেন্ড লিষ্ট আহিলে অলপখিনি আপোনাৰ নৰ্মেলাইজেশন হ'ল সব নৰ্মেলাইজেশনটো হোৱা নাই সব পোষ্টৰ কাৰণে বাট ইয়েস কোনোবাই নোপোৱা লৰা ছোৱালীও চান্স পালে তাৰপিছত এতিয়া আপোনাৰ এক্সাম হ'বলগীয়া আছে অহাকালি মাজত কিমান দিন আছে গেপ হয়নে প্ৰথমতে 3 মাহ 3 মাহৰ পৰা 2 মাহ 2 মাহৰ পৰা এমাহ এমাহৰ পৰা এসপ্তাহ পৰা অহাকালি এদিন মাজত গেপ এতিয়া অহাকালি আপোনাৰ এক্সাম আহিয়ে গ'ল সো এক্সামৰ কাৰণে আপোনাৰ প্ৰিপাৰেচন কি হিচাপত চলি আছে হেতু মইতো নাজানো বাট মই ইমানে আশা কৰো যে আপুনি এক্সামৰ কাৰণে বহুত ভালকে নিজৰ ফালৰ পৰা প্ৰচেষ্টা নিজৰ ফালৰ পৰা প্ৰিপাৰেচন কৰিছিলে আপুনি যিমান পাৰে ইমান হাৰ্ড ওয়াৰ্ক কৰিছিলে আপুনি দিন ৰাত পঢ়িছিলে হয়নে নিজক এই এক্সামৰ কাৰণে একদম পারফেক্ট কৰি তুলিছিলে হেইটোৱে মোৰ ফালৰ পৰা আশা আছে যদি হেইটো হোৱা নাই তেনেহলেও একো ভয় নকৰিব বিকজ এতিয়া যি হ'ব অহাকাইলৈ হ'বই সো এতিয়া লৰাবিলাক ছোৱালীবিলাক ভন্টিবিলাক ভাইটিবিলাক যোনে একদম ভয় কৰি আছে কালি এক্সাম মই কি হিচাপত দিম মই কি হিচাপত কোৱেশ্চন বিলাক সলভ কৰিম সো ভয় কৰি একো লাভ নাই অহাকাইলৈ এক্সাম হোৱাটো ফিক্স হৈ গৈছে অহাকাইলৈ আপোনাৰ এক্সাম হ'ব যি হ'ব অহাকালি আপুনি গম পাই যাব হয়নে আপুনি যদি এটা সাইডে সকলে শুনি পাইছে নাই अगर आपने एक साल नहीं पढ़ा और एक दिन पढ़ा तो भी कुछ नहीं होने वाला अगर आपने एक दिन नहीं पढ़ा और एक साल पढ़ा है तो भी कुछ नहीं होने वाला এইটো মিনিং কি যদি আপুনি এবছৰ পঢ়া নহয় এদিন পঢ়ি পেলাই ভাবি আছে যে মোৰ এক্সাম অহাকাইলৈ ভাল হ'ব হেতু গ্যাৰান্টি নাই কিন্তু যদি আপুনি এবছৰ পঢ়িছে কিন্তু এক্সামৰ একদিন আগত পঢ়া নাই তেনেহলে আপোনাৰ এক্সাম কাইলৈ ভাল হোৱা খাতা হয়নে সো যদি আপুনি ইমান কষ্ট কৰিছে হাৰ্ড ওয়ার্ক কৰিছে সো অহাকাইলৈ এক্সাম আপোনাৰ নিশ্চিত ভাল হ'ব সো একদম ভয় নকৰিব আৰামত ৰিলেক্স হৈ থাকক আজিৰ দিনটো ৰিলেক্স কৰক মাইন্ড ৰিলেক্স কৰক বডি ৰিলেক্স কৰক অলপ ভালকে শুব আজি হয়নে ইমান দিন পঢ়ি আছিলে দিন ৰাত আপুনি টোপনি নুখুৱাকে পঢ়ি আছিলে হয়নে স্লিপলেছ নাইট বুলি কয়নে সো হেইটো যোনটো আপোনাৰ কষ্ট আছিলে হাৰ্ড ওয়ার্ক আছিলে তাৰ ফলাফল নিশ্চয় এক্সামৰ যেতিয়া ৰিজাল্ট দিব আপুনি পাব কিন্তু আজিৰ কাৰণে আপুনি অলপ ভালকে টোপনি ল'ব কাৰণ যেহেতু কাইলৈ আপোনাৰ এক্সাম আছে অলপ ৰাতি শুব হয়নে শুৱাটো ইম্পৰ্টেন্ট হয়নে অহাকালি যে আপোনাৰ এক্সাম আছে অলপ যদি আপুনি ভালকে আজি শুৱে মিনিমাম যদি 7 ঘন্টা মান শুৱে আপোনাৰ যোনটো মাইন্ড হয় ৰিলেক্স থাকিব সো বেছি এডজাস্ট নকৰিব মাইন্ডক একদম নুখুৱাকে একদম ধৰক ৰাতিপুৱা 4টা লৈকে পঢ়ি পেলাই একদম 8টা পিছত আপুনি একদম আপুনি এক্সামলৈ ওলাই গলে 2 ঘন্টা বাস ট্ৰেভেল কৰি পেলাই বডিও এডজাস্ট মাইন্ডও এডজাস্ট হেতু কন্ডিশন নানিব অলপ শুব আজি মই আপোনাক সকলোৱে কৈছো অলপ শুব ৰাতিপুৱা ৰাতি 10টা লৈকে পঢ়ক 10টাৰ পৰা 7টা লৈকে পঢ়ক 7টাৰ পিছত উঠক ফ্ৰেছ হওক 8টা মানত ওলাই যাওক এক্সামিনেৰ হললৈ সো আৰামত 9:30 মানত পাই যাব 9:30 মানত যেতিয়া আপুনি পাই যাব গৈ পেলাই আৰামত এক্সাম দিয়ক হয়নে সো সেই হিচাপত আপোনাৰ কালিৰ কাৰণে প্ৰিপাৰেচনটো হ'ব লাগে লগতে কি বস্তু কালি আপুনি মনত ৰাখিব লাগিব এক্সাম দিব যাওতে হেইবিলাক শুনিব প্ৰথমতে আপুনি নিজৰ লগত দুটা পেন লৈ যাব ব্ল্যাক পেন এন্ড ব্লু পেন both are important because কেতিয়াবা এটা পেন নিলিখা হৈ যায় হেতু সময়ত কাৰ লগত বিচাৰি থাকিব লগৰীয়াৰ লগত বিচাৰিব নে টিচাৰৰ লগত বিচাৰিব নে সিহঁতে দিব নে নাই হেতু গ্যাৰান্টি নাই হয়নে বিকজ এইটো কম্পিটিটিভ এক্সাম সকলো মনত এইটো আছে যে হি মোৰ পোষ্ট খাই দিব সো হেতুটো আসলতে একদম কারেক্ট পারসেপশন নহয় বাট ইয়াস যদি তেনেকুৱা আছে একো কৰিবও নোৱাৰি হয়নে বিকজ মানুহৰ এটা থিংকিং তেনেকুৱা হৈ গৈছে ল'ৰা ছোৱালী বাট ইয়াস আপুনি ইমানে মনত ৰাখিব দুটা পেন হ'ব লাগে যেহেতু আপুনি কাৰো আগত হাত পেন খুজিব লগিয়া নহয় হয়নে সো হেতু মনত ৰাখিব তাৰ পিছত যেতিয়া আপুনি কোৱেশ্চন বিলাক সলভ কৰিব এইটো কথা মনত ৰাখিব কোৱেশ্চন সলভ কৰিতে মাইন্ডটো একদম এডজাস্ট কৰি নেপেলাব একদম এনেকুৱা নকৰিব যে মই এতিয়া এইটো কোৱেশ্চন সলভ কৰিব লাগিব নহলে মই ক্লাছত চান্স নাপাম হেতু নহয় আপুনি যোনবিলাক কোৱেশ্চন নোৱাৰে হেবিলাক কোৱেশ্চন সাৰ্কেল কৰি থক লাষ্ট 10 মিনিটত আপুনি হেবিলাক কোৱেশ্চন চাব যোনবিলাক কোৱেশ্চন আপুনি পঢ়া নাই যোনবিলাক পাৰিছে প্ৰথমতে এইবিলাক কোৱেশ্চন টিক কৰি যাব ওকে তাৰ পিছত কোৱেশ্চন বিলাক যেতিয়া OMR শীটত ফিল আপ কৰিব OMR শীট যোনটো আপোনাৰ থাকে হয়নে যোনটো OMR শীটত আপুনি কোৱেশ্চন এনসাৰ বিলাক ব্ল্যাক ডট কৰিব হয়নে সাৰ্কেল কৰিব ব্ল্যাক সাৰ্কেল বা ব্লু সাৰ্কেল যি পেন দি আপুনি সাৰ্কেল কৰিব হেতু সাৰ্কেল কৰা সময়ত আপুনি চাব যে 1 নম্বৰ কোৱেশ্চনৰ ডি বা ই যোনটো মই ভাবিছো এনসাৰ বা বি সি যোনটো এনসাৰ মই ভাবিছো এটো কারেক্ট হবে হেতু এনসাৰতে মই ভুল কৰিছিলো নাই আকৌ মোৰ মনত আছে বি মই ভুল কৰি দিলো ফটাফটত এ সো হেইবিলাক নকৰিব ওকে সো হেইবিলাক একদম সিৰিয়াস থাকিব লগতে এটা কথা মনত ৰাখিব যে যেতিয়া আপুনি এক্সাম দিব প্ৰথমৰ 20 মিনিট কোৱেশ্চন পেপাৰত টিক কৰিব
সেইটো হলে কি হ'ব, আপোনাৰ যোনবিলাক কুৱেশ্যন আপুনি গম পাইছে সেইবিলাক কুৱেশ্যন আপুনি অলৰেডি টিক কৰা হ'ব, আৰু লগতে যোনবিলাক আপুনি নোৱাৰে চাৰ্কেল কৰি দিব। সেইটো হলে কি হ'ব, আপুনি যোনবিলাক কুৱেশ্যন প্ৰথমতে পাৰিব সেইবিলাক কুৱেশ্যন OMR চিটত ফিল আপ কৰিব, তাৰপিছত লাষ্টৰ 10 মিনিটত যোনবিলাক নোৱাৰে সেইবিলাক চাব। অকে, সো সেই হিচাপত আপোনাৰ এক্সামৰ আপুনি প্ৰিপাৰেচনটো কৰিব। লগতে অহাকালিলৈ যেতিয়া আপুনি এক্সাম দিবলৈ যাব, আপুনি নিজৰ লগত নিজৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি নহলে পেন কাৰ্ড, তিনটা বস্তুৰ ভিতৰত এটা বস্তু লৈ যাব। আপোনাৰ প্ৰুফ অফ ডকুমেন্ট হ'ব, আধাৰ কাৰ্ডটো মষ্ট হয়, আধাৰ কাৰ্ডটো লৈয়ে যাব। লগতে আপুনি নিজৰ এডমিট কাৰ্ড লৈ যাব, লগতে এটা পেন বা দুটা পেন। অকে, সেই তিনিটা বস্তু আপুনি লৈ যাব পাৰিব, তাতকে বাহিৰত একো নোৱাৰে। আপুনি ঘড়ীও লগাব নোৱাৰে। আপুনি কিবা যদি ভাবি আছে ফোন চোন মোবাইল লৈ যাম বা পেপাৰ চেপাৰ লৈ যাম, সেইবিলাক একো কাম নকৰিব। এইবিলাক নোৱাৰে আপুনি, এইটো প্ৰহিবিটেড হয়, এইটো একদম এলাউড নাই, আৰু আপোনাক সোমাবলৈ নিদিব বাহিৰত, চেকিঙৰ পৰা সোমাব নিদিব। সেইটো কথা মনত ৰাখিব। সো নিজৰ লগত এডমিট কাৰ্ড, আধাৰ কাৰ্ড এণ্ড কলম, এই তিনিটা বস্তু আপুনি লৈ যাব পাৰিব। অকে, সেইটো কথা মনত ৰাখিব। বাকী সকলোকে বেষ্ট অফ লাক ফৰ দ্য টুমৰ'জ এক্সাম। আৰু ভয় কৰিবলগীয়া একো নাই, নিশ্চয় সকলো এক্সাম ভাল হ'ব, সেইটোৱে আশা থাকিল। আৰু কালি যেতিয়া ৰিজাল্ট কালি যেতিয়া এক্সাম অনুষ্ঠিত হ'ব, এক্সাম হোৱাৰ পিছত আমি পেপাৰ এনালাইচিছ কৰিম লাইভ আপোনাৰ লগত। চ' একদম টেনশ্যন নকৰিব, একদম আৰামত কালি এক্সাম দিয়ক। বেষ্ট অফ লাক টু অল অফ ইউ। এক্সাম আপোনাৰ নিশ্চয় ভাল হ'ব। ভিডিঅ' চোৱাৰ কাৰণে ভিডিঅ'টো লাইক কৰি দিব, আৰু ফৰ জইনিং আৱাৰ channel, please subscribe the channel and our DSP family member সকলোকে। আৰু লাষ্ট টাইম আকৌ এবাৰ কৈ আছো, বেষ্ট অফ লাক ফৰ দ্য এক্সাম। মই আশা কৰো আপোনাৰ সকলো এক্সামটো ভাল হ'ব। জয় হিন্দ, জয় ভাৰত।